নমস্কাৰ, মই ত্ৰিদীপ ভাগৱতী। অসম সাহিত্য সভাৰ অধিৱেশন, অসম সাহিত্য সভাৰ 1925 চনত অনুষ্ঠিত হোৱা নগাঁও অধিৱেশনৰ কথা আমি আজি পাতিব বিচাৰিছোঁ। সাহিত্য সভা অসম আৰু অসমীয়াৰ বাবে প্ৰাণৰ অনুষ্ঠান। সাহিত্য সভাৰ প্ৰতি প্ৰত্যেকজন অসমীয়াৰ মনত অকুণ্ঠ সমৰ্থন আছে, কিন্তু আজি সাহিত্য সভাৰ অনুষ্ঠানৰ বিষয়ে আমি পাতিব বিচৰা নাই। সেই নগাঁও অধিৱেশনত সংঘটিত হোৱা এটা বিশেষ ঘটনা, আৰু সেই বিশেষ ঘটনাই অসমক দিয়া এগৰাকী অতি শক্তিশালী নাৰী কণ্ঠৰ বিষয়ে আমি আজি কথা পাতিব বিচাৰিছোঁ। 1925 চনত নগাঁৱত সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হৈছে। সাহিত্য সভাৰ অধিৱেশন মানেই সকলো শ্ৰেণীৰ লোকৰ সমাগম, কিন্তু সেই সময়ত প্ৰচলিত প্ৰথা অনুসৰি পুৰুষ আৰু মহিলাৰ বহি থকা শ্ৰেণীৰ মাজত আছিল এখন পৰ্দা। পৰ্দাৰ আগফালে বহিছিল পুৰুষসকল, পিছফালে বহিছিল মহিলাসকল। সকলোৱে সেই নিয়ম মানি লৈছিল, কাৰণ বহু বছৰ ধৰি চলি অহা সেই নিয়ম সেই সময়ত নিয়মতকৈও এক পৰম্পৰা হৈ উঠিছিল। হঠাৎ নগাঁও অধিৱেশনৰ মঞ্চত এগৰাকী যুৱতী উঠিল। যুৱতীগৰাকীয়ে সবল কণ্ঠৰে ক'লে যে সেই পৰ্দাখন আমি ফালি পেলাব লাগিব। পুৰুষ আৰু মহিলা একেলগে বহাত কোনো বাধাই থাকিব নোৱাৰে। মঞ্চৰ পৰা উদাত্ত কণ্ঠৰে দিয়া মহিলাগৰাকীৰ ভাষণ শুনি বহি থকা মহিলাসকলে একলগ হৈ পৰ্দাখন ফালি পেলালে। পুৰুষ আৰু মহিলাৰ মাজত এতিয়া কোনো পৰ্দা নাথাকিল। পুৰুষ আৰু মহিলা একে শাৰীতে বহিল। সেই মহিলাগৰাকী, যিগৰাকী মহিলাই মঞ্চত উঠি বহি থকা মহিলাসকলক উদ্বুদ্ধ কৰিছিল, সেই মহিলাগৰাকী, যিগৰাকী মহিলাই অত বছৰ ধৰি চলি অহা প্ৰথা এটা কেৱল এটা ভাষণৰ মাজেৰে শেষ কৰি দিছিল, সাহিত্য সভাৰ দৰে এটা অনুষ্ঠানত, এটা পবিত্ৰ অনুষ্ঠানতো চলি থকা পৰ্দা প্ৰথা এটা, যিগৰাকী মহিলাই মঞ্চৰ পৰা সকলোকে উদ্বুদ্ধ কৰি শেষ কৰাৰ বাবে সকলোকে সাহস দিছিল, সেই বিশেষ মহিলাগৰাকীৰ কথাৰেই আজি প্ৰস্তুত কৰিছোঁ আমাৰ এই বিশেষ প্ৰতিবেদন। সেই মহিলাগৰাকী আন কোনো নহয়, সেই মহিলাগৰাকী হ'ল আমাৰ সকলোৰে সন্মানৰ চন্দ্ৰপ্ৰভা শইকীয়ানী। চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিষয়ে আমি কিমান জানো? এই বিষয়ে যেতিয়া আমি অধ্যয়ন কৰি আছিলোঁ, তেতিয়া আমাৰ সন্মুখত চকুত পৰিছিল এখন BBC-ৰ ডকুমেণ্টাৰী। BBC-য়ে ভাৰতৰ 10 গৰাকী মহিলাক বাছি লৈছিল, যিসকল নাৰী শক্তিয়ে নাৰী সমাজৰ লগতে সমগ্ৰ মানৱ সমাজক আগুৱাই যাবলৈ প্ৰেৰণা দিছিল, আৰু তাৰ ভিতৰত অন্তৰ্ভুক্ত হৈছিল অসমৰ সন্তান চন্দ্ৰপ্ৰভা শইকীয়ানী। সেয়া আমাৰ বাবে অত্যন্ত গৌৰৱৰ বিষয়। এতিয়া আহিছোঁ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ আন কিছু কথালৈ। মাত্ৰ 13 বছৰ বয়সতেই প্ৰাথমিক শিক্ষা প্ৰচলনৰ বাবে নাৰী সমাজৰ মাজত শিক্ষা বিয়পোৱাৰ উদ্দেশ্যেৰে তেওঁ স্থাপন কৰিছিল প্ৰাথমিক বিদ্যালয়। সেইবোৰ কথা সাধু কথাৰ দৰে। নাৰী শিক্ষাৰ মাজেৰে নাৰী সমাজক কিদৰে আগুৱাই লৈ যাব পাৰি, অসমৰ দৰে পিছপৰা ঠাই এখনত থকা নাৰী সমাজক কিদৰে আগুৱাই যাবলৈ প্ৰেৰণা দিব পাৰি, তাৰ বাবেই তেওঁ নিজৰ জীৱন উচৰ্গা কৰিছিল। স্বাধীনতা সংগ্ৰামতো জঁপিয়াই পৰিছিল চন্দ্ৰপ্ৰভা শইকীয়ানী। অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, ভাৰত ত্যাগ আন্দোলনত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল চন্দ্ৰপ্ৰভা শইকীয়ানী। নাৰী সমাজক নেতৃত্ব দিছিল চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে। তেওঁ প্ৰমাণ কৰি দিছিল যে অসমৰ নাৰী পুৰুষসকলতকৈ কোনো গুণেই কম নহয়, নাৰী সমাজৰ মাজত থকা দেশপ্ৰেমৰ ভাৱ পুৰুষসকলতকৈ কোনো গুণেই কম নহয়। সেই গোটেইবোৰ কথা এতিয়া উভতি চালে যদিও সাধাৰণ কথা যেন লাগে, কিন্তু যুগৰ হিচাপত, সময়ৰ হিচাপত, এটা যুগত নাৰীসকলক নেতৃত্ব দিয়াৰ হিচাপত সেই গোটেইবোৰ কথা এটা এটা মাইলৰ খুঁটি। খালী চাইকেল এখনেৰে গাঁৱে গাঁৱে সোমাই গৈ নাৰী সমাজক তেওঁ একত্ৰিত কৰিছিল। নাৰী সমাজৰ মাজত বিয়পাই দিছিল সাহসৰ বাণী, প্ৰেৰণাৰ বাণী। সেই গোটেই কামবোৰ আজি আমি যি ধৰণে নাৰীসকলক আগবাঢ়ি অহা দেখোঁ, আজি আমি যিদৰে সমাজখনত পুৰুষ আৰু নাৰীৰ মাজত কোনো ভেদাভেদ নেদেখোঁ, সেই সমাজখন নিৰ্মাণ কৰাত অকুণ্ঠ সমৰ্থন আছিল, লগতে পাহৰিব নোৱাৰা বৰঙণি আছিল চন্দ্ৰপ্ৰভা শইকীয়ানীৰ। সেইবাবেই চন্দ্ৰপ্ৰভা শইকীয়ানীৰ কথাবোৰ আমি জনাটো দৰকাৰ। চন্দ্ৰপ্ৰভা শইকীয়ানীৰ দৰে সেই সময়ত নাৰী সমাজক নেতৃত্ব দিয়া মানুহসকলৰ কথা আমি জনাটো দৰকাৰ। সেইবাবেই আজি আপোনালোকৰ সন্মুখলৈ আমি লৈ আহিছিলোঁ চন্দ্ৰপ্ৰভা শইকীয়ানীক, চন্দ্ৰপ্ৰভা শইকীয়ানীৰ কিছু কথা, আৰু সেই এটা যুগত অসমৰ নাৰী সমাজক সবলভাৱে নেতৃত্ব দি সকলো লিংগভেদ প্ৰথা চুৰমাৰ কৰি পেলোৱা এগৰাকী সাহসী নাৰীৰ কথা। আশা কৰোঁ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ সেই কথাবোৰ নতুন প্ৰজন্মৰ মাজত বিয়পাই দিয়াৰ বাবে চৰকাৰেও সময়োচিত ব্যৱস্থা গ্ৰহণ কৰিব। ধন্যবাদ।